হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ গুণগুণ চেনেললৈ। আৰু আজি যিহেতু দেওবাৰ আৰু আমাৰ ঘৰত চলিছে খানাৰ আয়োজন। ওচৰৰে খুৰী জেঠী এনেকৈ দুজন মানে খানা খাম আমি। আৰু আইটেম বেছি নাই, মাছ মাংস আৰু আছিলে এখন ভাজি। তো মাছ দেখিছে এইফালে আমাৰ খুৰী এজনীয়ে ভাজি আছে, মাছটো ফ্ৰাই কৰি আছে। মাছৰ লগত বনাব ফুলকবি আলু বিলাহী। তাৰপিছত মাংস থাকিব। আৰু ইফালে কি কৰিছে, মই গুণগুণ আমাৰ বিচনাত শুই আছে, তাই গাটো ভাল নাছিলে, বাহিৰত ওলাই নিয়া নাছিলোঁ। ইফালে মই তাইক চাব আহিলোঁ, এবাৰ কি কৰি আছে নে সাৰি পালে বাৰু। ইফালে এনেকৈ কৰি যাওঁ মানে খুৰীক দেখিলোঁ মাছৰ চব্জিটো বহাই দিছে। মাছ হ'বই আৰু উতৰিলে হৈ যাব। আৰু খুৰী মোক কৈছে কি কৰি আছে, মাৰিম বুলি। সিহঁতে ইফালে কথা পাতি আছিলে। অলপ পিছত চালোঁ যে মাংসটো ফ্ৰাই হৈ গৈছে, মাংসটো ফ্ৰাইয়ে হ'ব। এনেকৈ হৈয়ে গ'ল আৰু আমাৰ 1:30 মানত খোৱা ষ্টাৰ্ট হৈ গৈছে। 10জনী মান আছিলোঁ। এনেকৈ ৰবিবাৰৰ দিনটো পালন কৰিলোঁ।